এয়া চাওক সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাট ধুনীয়া আছে আৰু আজিকালি যুৱতীবিলাকে যিহেতু বিচাৰি থাকে এনেকুৱা ধৰণৰ ফ্ৰেমো আপোনালোকে ইয়াতে পাব। এইটো জেন্টছৰ কাৰণে। মই দেৱী বৰা ঘোষ, গহপুৰ আই কেয়াৰ চেণ্টাৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গহপুৰতে নতুন আই কেয়াৰ প্ৰতিষ্ঠান এটা স্থাপিত হৈছে আৰু ইয়াতে আপোনালোকৰ চকুৰ সকলোখিনি সা সুবিধা ইয়াতে পাব। লগতে এয়া চাওক সকলো ধৰণৰ চকুৰ চিকিৎসাৰ লগতে অস্ত্ৰোপচাৰৰ দ্বাৰা পুনৰ দৃষ্টিশক্তিৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ধৰণৰ সকলো সুবিধা থাকিব। চকুৰ চানিৰ পৰা ৰোগ আপোনালোকে ইয়াতে ঠিক কৰিব পাৰিব। গ্লুকমা ৰোগৰ আপোনালোকে ইয়াতে চিকিৎসা কৰিব পাৰিব। অক্ষিপতৰ ৰোগ, লগতে টেৰিজিয়ামৰ ৰোগ, পেচা সম্পৰ্কীয় চকুৰ সমস্যা, এন্ট্ৰপিয়নৰ ৰোগ, দীৰ্ঘম্যাদী লেটিক্ৰেমৰ চেকৰ প্ৰদাহ, লগতে থাইৰয়ড গ্ৰন্থিজনিত চকুৰ ৰোগ, অক্ষিপট বা ৰেটিনাৰ এৰাই যোৱা ৰোগ আপোনালোকে ইয়াতে সকলোখিনি সুবিধা পাব। লগতে এক্সপাৰ্ট ডক্তৰ, এডভান্স ৰিকুৱাৰমেণ্ট আৰু এডভান্স টেকন'লজিৰ দ্বাৰা আপোনালোকে সকলোখিনি সুবিধা গহপুৰ আই কেয়াৰ চেণ্টাৰতে উপলব্ধ হ'ব। আৰু এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। আপোনালোকে হয়তো চবেই সকলোৱে জানিব বিচাৰিছে যে আই কেয়াৰখন ক'ত অৱস্থিত হৈ আছে। পেট্ৰল পাম্পৰ ওচৰত যিটো IRC বিল্ডিং আছে তাতে গহপুৰ আই কেয়াৰ চেণ্টাৰটো প্ৰতিষ্ঠান আছে। আপোনালোকে সকলোৱে ইয়াতে আহি পেলাই আপোনালোকৰ চকুৰ যিখিনি সমস্যা আছে সকলোখিনি সমাধান ইয়াতে পাব। ইয়াতে ডক্তৰ থাকিব। আৰু এইফালেও আছে ডক্তৰৰ বহা কক্ষ। আপোনালোকে এয়া তেখেতে চিকিৎসা কৰি আছে পেচেণ্টৰ। আপোনালোকৰ চকুৰ যদি কিবা সমস্যা থাকে দিনটোৰ ভিতৰতে আহিলে ইয়াতে ডক্তৰ সকলো মুহূৰ্ততে থাকিব। আপোনালোকে আহি ইয়াত চিকিৎসা কৰিব পাৰিব। লগতে আজিকালি যিখিনি নৱপ্ৰজন্মৰ নতুন ধৰণৰ চশমা পিন্ধিব বিচাৰিছে তেখেতসকলেও আহি ইয়াতে নতুন ধৰণৰ চশমা ইয়াতে ক্ৰয় কৰিব পাৰিব। আৰু এয়া চাওক কিমান ধুনীয়াকৈ সজাই থোৱা আছে চশমাবিলাক। আৰু এটা ভাল খবৰ, আপোনালোকে ইয়াতে কম মূল্যৰ পৰাই আপোনালোকে চশমাসমূহ ক্ৰয় কৰিব পাৰিব। নমস্কাৰ, গহপুৰ আই কেয়াৰৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ যোৱাকালি আই কেয়াৰখন উদ্বোধন হৈ গ'ল আৰু আজি দ্বিতীয় দিন। আজিও যথেষ্ট সংখ্যক আমাক ৰাইজ আহিছে, সকলোৱে চকু পৰীক্ষা কৰাইছোঁ। আৰু আমি কম মূল্যত, আগতেও কৈছোঁৱেই, আমি কম মূল্যত আমি চশমাৰ পৰা ধৰি সকলো ধৰণৰ চিকিৎসা আমি খুব কম মূল্যতে আমি ইয়াত কৰাম। ইয়াত আমাৰ চকুৰ সকলো ধৰণৰ ৰোগৰ চিকিৎসা কৰা হ'ব। আৰু লগতে আপোনালোকক জনাওঁ যে আমাৰ অহা 20 তাৰিখে ৰেটিনা স্পেচিয়েলিষ্ট ডক্তৰ আহিব কলিকতাৰ পৰা। যিসকলৰ ৰেটিনাৰ প্ৰব্লেম আছে তেখেতলোকে ইয়াত আহি পেলাই পৰীক্ষা কৰাব পাৰিব। গহপুৰত চকু চিকিৎসালয় এটা নতুনকৈ পাই আমি সুখী হৈছোঁ। যিহেতু আমি চকুৰ সাধাৰণ ৰোগেই হওক বা জটিল ৰোগেই হওক বা কেতিয়াবা প্ৰাথমিক চিকিৎসাটোৰ কাৰণেও লখিমপুৰ, তেজপুৰ বা চাৰিআলিলৈ যাবলগীয়া হয়। কিন্তু আমি সুখী হৈছোঁ গহপুৰ আই কেয়াৰ বুলি পেলাই এখন হস্পিটেল খুলিছে। আৰু আজি মই নিজে এজন পেচেণ্ট হিচাপে আহিছোঁ, ৰোগী হিচাপে মই দেখুৱাই ভাল পাইছোঁ। যিখিনি সুবিধা ইয়াত প্ৰদান কৰা হৈছে প্ৰাথমিক অৱস্থাতে সুবিধাখিনি মই ভাল বুলি অনুভৱ কৰিছোঁ। আৰু ইয়াতকৈও ভাল সুবিধা পাম বুলি পেলাই আমি আশা ৰাখিছোঁ।